সকলোৰে খবৰ হয়তো সকলোৰে ভাল, মোৰো খবৰ ভাল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু শেষত জনাব যে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়া বাজিছে দিনৰ 12টা। আজি বহুত গৰম, পূৰা ৰ'দে পূৰা মুখ মেলি দিছে, গৰমত থাকিব পৰা নাই। মইনো গৰমত বহি বহি কি কৰি আছোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। মই কৰি আছোঁ এয়া এম্ব্ৰইডাৰী। ইমান গৰম, একদম খিৰিকীৰ ওচৰত বহি লৈছোঁ আৰু ফেনখন দি লৈছোঁ। আজি হাৱা মাৰি আছিলে, কালিও গৰম আছিলে কিন্তু কালি বতাহটো নাছিলে। আজি গৰম যদিও অলপ বতাহ দি আছে, ভাল লাগি আছে। সেইটো কাৰণে এয়া কৰিলোঁ মই এইখন অলৰেডি, আৰু মই এইখন আঁকি লৈছোঁ। এইখনো এতিয়া মই কৰিম, তাকে আপোনালোকক অলপ অলপ দেখাই যাওঁ মই কেনেদৰে কৰোঁ। চাই থাকক ভিডিঅ'টো। এয়া যোগাৰবিলাক ওলাই লৈছোঁ মোৰ, কাৰ্টুনতে থৈ দিওঁ মোৰ এইবিলাক। চিজিল কৰা নাই, উল্টা পুল্টা হৈ আছে। এইটো ফ্লিপকাৰ্টৰ পেকেটতে থৈছোঁ আৰু মিলাই কিনে। এইকেইখন কি ধৰিব পাৰিছে, এইকেইখন হৈছে ৰুমাল। এইকেইখন ৰুমাল আঁকি লৈছোঁ। এইখন এতিয়া মই এইখনো হৈ গ'ল মোৰ। কেনেকুৱা লাগিছে জনাব। এইখন অলপ এনেকুৱা, এইখন কেনেকুৱা লাগিছে এইখনো জনাব। আজি দুখনে বনালোঁ আৰু পিছত টাইম পালে বনাম। এইটো লিকো, এইটো আজি লিজাই গা ধুইছে দেই। এই খং, গা ধুৱাই দিয়ে, খং উঠছে তাইৰ, গা ধুৱাই দিয়ে। এই পৰি যাবা, পৰি যাবা, ৰ'বা এৰি দিম, ৰ'বা ৰ'বা, গাটো অলপ শুকাই লওক দেই। গা ধুইছে চাওঁ, চাওঁ নালাগে মোক চাব, নাযাবা নাযাবা। এজাক ডাঙৰকৈ বৰষুণ আহিলে, বৰষুণজাক আহি একদম ঠাণ্ডা পৰি গৈছে, নহ'লে যিটোহে গৰম আছিল আজি। এতিয়া সন্ধিয়া অলপমান বাহিৰত ওলাই আহিছোঁ। বতৰটো এতিয়া ভালে কৰিছে, তেতিয়া গৰম আছিলে বহুত। এতিয়া 3টামান বজাত অকণমান বৰষুণ দিছে, দিয়াৰ কাৰণে এতিয়া ধুনীয়া কৰিছে বতৰটো। একদম মানে কিনকিনীয়াকৈ দি আছে এতিয়া বৰষুণ। হ'লেও এতিয়া বৰষুণ জাকে বহুতখিনি ঠাণ্ডা পৰিলে, বৰষুণ জাক দি একদম ধুনীয়া কৰিছে এতিয়া বতৰ। When there's no more hope is left in me, I can see what comes my way, and I'm always lost.
to go. All I do is fall. Feels like I can make it more than মানে মই ইয়াক মানে নিয়া নাই যে বাহিৰত লৈ যোৱা নাই এনে এইখিনি টাইমত সদায় সি মোৰ লগত বাহিৰত যায় এইটো কাৰণে সি মোক চাই আছে ইফালেদি গ্ৰিলত উঠি কিনে পূৰা চাই আছে তাক নিয়া নাই কাৰণে পূৰা চাই আছে বৰষুণ দি আছে কেনেকৈ নিম মই অলপ পিছত নিম দেই বা হেল্ল' এতিয়া গধূলি 6:30মান বাজিলে এতিয়া মই পাকঘৰত আহিছোঁ এতিয়া মই বনাম চাওমিন এনে চিম্পুলকৈ বনাম চাওমিন তাকে আপোনালোককো দেখাই যাম বুলি ভাবিছোঁ মই কেনেদৰে চাওমিন বনাওঁ আৰু তো ভিডিঅ'টো চাই থাকক শেষলৈ চাওমিনৰ বাবে মই নুডলছ লৈ লৈছোঁ 1 পেকেট গৰম পানী কেৰাহীত হ'ব দিছোঁ এতিয়া কেৰাহীটোতে অলপমান মিঠাতেল দি দিম আৰু এই নুডলছখিনি ইয়াতে দি দিছোঁ নুডলছখিনি এনেকৈ দি দিলোঁ মই বনাম এগ চাওমিন তাৰ বাবে মই কণীটো আগতে ভাজি লৈছোঁ ভাজিখিনি নামাই থৈ দিম কণীটো আগতে আৰু একেখন কেৰাহীতে মই অকণমান তেল দি লৈছোঁ এতিয়া পিঁয়াজখিনি দি দিলোঁ এতিয়া দি দিলোঁ কাটি লোৱা বন্ধাকবিখিনি অলপমান ফ্ৰাই কৰি ল'ম বেছি ফ্ৰাই নকৰোঁ অকণমান ফ্ৰাই কৰি ল'ম তাৰপিছত বিলাহীখিনি দি দিলোঁ এতিয়া দি দিলোঁ অলপমান নিমখ এতিয়া আকৌ কেইটুকুৰামান ইয়াতে পিঁয়াজ দি দিম পিঁয়াজখিনি দি আকৌ অলপমান ভাজি লওঁ এতিয়া ইয়াতে চাওমিনখিনি দি দিলোঁ চাওমিনখিনি দি ভালদৰে এবাৰ লৰাই ল'ম তাৰপিছত ইয়াতে দি দিম চয়া চচ চয়া চচখিনি দিও অলপমান ভালকৈ লৰাই ল'ম অলপ টাইম লৰাই হৈ যাব আৰু চাওমিন হৈ গ'ল এয়া চাওমিন ৰেডি হৈ গ'ল এতিয়া খাই লওঁ আমি তাৰপিছত লগ পাই আছোঁ হেল্ল' তেতিয়া চাওমিন খাই আৰু ভিডিঅ' নকৰিলোঁ এতিয়া ৰাতি দেৰিয়ে হ'ল এতিয়া ৰাতি 11টা বাজিলে আৰু ভাত পানীও খালোঁ ৰাতি এতিয়া আৰু আজি ভিডিঅ'টো সামৰিম বুলি ভাবিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু শেষত জনাব যে মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে তে আজি ভিডিঅ'টো সামৰোঁ টাটা বাই বাই